Dipakshi Handwork and Blogsলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সৰু মাছৰ এটা টেঙা মাছৰ ৰেচিপি। এইফালে মই লৈছোঁ টেঙা মৰা পাত এমুঠি, বিলাহী এটা, আলু দুটা, পিঁয়াজ এটা লৈছোঁ আৰু জলকীয়া দুটা, আদা এটুকুৰা, গোটেইটো নিদিওঁ, কমকৈ দিম, আদা টুকুৰা বেছি হৈ আছে ইয়াত, আৰু এইফালে নহৰু এটা দিছোঁ। ইয়াত মই আলুকেইটা বইল কৰি লৈছিলোঁ, সেইটো দেখুওৱা নহ'ল বাৰু ভিডিঅ'টো বনাওঁতেনে, কিবা কাৰণত থাকি গ'ল। এতিয়া সেই বইল আলুটো দুটা পিটিকা কৰি লৈ যিখিনি টেঙা পাত আৰু বিলাহী ভাজিছোঁ সেই তাৰ লগত মিহলাই দিম। আপোনালোকে ইয়াত আলুৰ সলনি যিটো আহিনীয়া কচু, সেই আহিনীয়া কচু বইল কৰি পেলাইও এনেকৈ দিব পাৰে ইয়াৰ লগত, বা বইল নকৰিলেও
এটি সৰু সৰুকৈ কাটি পেলাই টেঙা পাতৰ লগত বনাই খাবচোন, খুব ধুনীয়া লাগে। মই আজি কচু দিয়া নাই কাৰণ মই খাব পৰা নাই, সেইকাৰণে মই আলু দিছোঁ আজি। এইখিনি এতিয়া খুব ধুনীয়াকৈ সামৰ খাই গ'ল, ভাজ খাই গ'ল। এতিয়া আমি ইয়াত পৰিমাণ চাই পানীটো দি দিম। এয়া পানী দিয়া হৈ গ'ল, মই কম পানী দিছোঁ কাৰণ মাংস কম। আৰু এতিয়া ইয়াতে ফ্ৰাই কৰি লোৱা মাছ কেইটামান দি দিম। আৰু টেঙা পাতৰ সৈতে আলুৱে হওক বা কচুৱে হওক সৰু মাছৰ লগত বনাই খাই খুব ভাল লাগে। আপোনালোকে খাইছেনে নাই খোৱা নাজানো, যদি খোৱা নাই আজি মোৰ এই ভিডিঅ'টো চাই নিশ্চয় এবাৰ ট্ৰাই কৰি চাব আৰু কমেণ্টৰ জৰিয়তে মোক জনাবচোন কেনেকুৱা পালে। এতিয়া এয়া হৈ গ'ল, ইয়াতে মই মান ধনিয়া পাত দুখিলা দি দিম আৰু এয়া অফ কৰি দিম। এয়া চাওক কিমান ধুনীয়া লাগিছে দেখিবলৈ। টেঙা মাছৰ জোল যেনেকুৱাই নহওক, ইয়াততো মছলা দিয়া নহয়, অকল আদা নহৰু দিয়া হয়, সেইবাবেই চাগে খাই বহুত ভাল লাগে। আপোনালোকে খাই চাব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব, কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। ধন্যবাদ।